Hello everyone, আজিৰ ফাৰ্ষ্ট নিউজটো হৈছে ডিম্পুদাৰ বিষয়ে। ডিম্পুদা এটা চেনেলক লৈ খং উঠিছে নেকি? আপোনালোকে জানে যে ফেচবুকত কিছুমান ডিম্পুদাৰ নামত ভিডিঅ' আপলোড কৰি ভিউজ ল'ব ধৰিছে। এটা ফেচবুকৰ ফেক পেজ আছে ডিম্পুজ ব্লগ বুলি। তাত ডিম্পুদাৰ ভিডিঅ'বোৰ ডাউনলোড কৰি লোড কৰে। তাক লৈ ডিম্পুদাৰ ইনষ্টাগ্ৰাম ষ্টৰীত কি কয় আপোনালোকে চাই লওক। তো হাই ৰাইজসকল, এটা ডিম্পুজ ব্লগ বুলি ফেচবুকত পেজ এটাই মোৰ ভিডিঅ'বিলাক ডাউনলোড কৰি আনি দি আছে। প্লিজ আপোনালোকে ৰিপৰ্ট কৰক। মই আগত দেখাই দিছোঁ, সেইটো ডিম্পুজ ব্লগ। সি নিজে মোক ব্লগ কৰি থৈ দিছে, মই চাব নোৱাৰাকৈ, আৰু মোৰ ভিডিঅ'বিলাক আনি দি আছে। প্লিজ ৰিকুৱেষ্ট জনাইছোঁ, প্লিজ ৰিপৰ্ট মাৰক প্লিজ। নেক্সট নিউজটো হৈছে বিকাশ চেত্ৰীৰ বিষয়ে। আপোনালোকে জানে যে বিকাশ চেত্ৰীয়ে নতুনকৈ BMW বাইক লৈছে। লোৱাৰ পাছৰ পৰাই কিছুমান হেইট কমেণ্ট পাব ধৰিছে, আৰু কিছুমানে একো কণ্টেষ্ট নোহোৱা বুলি কৈ যে গালি দিয়ে। তেওঁলোকক কি বুলি ক'লে আপোনালোকে চাই লওক। গালি পাৰে কেইটা এনেই কাম নাই, ওচৰত আহি গালি পাৰিব নোৱাৰে, ওচৰত ক'ব লাগে ডাইৰেক্ট, যদি ক'ব দম আছে, ওচৰত কোনো নকয়। সিহঁতে মোবাইল টিপুতে যাব। যি মানুহ জেনুইন হয়, যি মানুহে জানে বস্তুটো ষ্ট্ৰাগল কি ছাকচেছ কি, তাহাঁতে কমেণ্টত নালাগে, তাহাঁতেও কাম কৰিব, তাহাঁতেও ৰিচিভ কৰিব। সেইটো বস্তু কমেণ্ট যিকেইটা বেয়া কমেণ্ট দিয়ে, তাহাঁতৰ জীৱনত উন্নতি নাই, সেইখিনিও কৰিব। নেক্সট নিউজটো হৈছে অভয় ভূঞাৰ বিষয়ে। অভয় ভূঞাই ৰিচেণ্টলি লগ পালে আশিষ বিদ্যাৰ্থীক। আপোনালোকে জানে চাগে যে আশিষ বিদ্যাৰ্থীয়ে অসমৰ ৰূপালী বৰুৱাক বিয়া কৰায়, সেইকাৰণে তেওঁ অসমত প্ৰায় দেখিবলৈ পোৱা যায়। ৰিচেণ্টলি অভয় ভূঞাৰ ঘৰলৈও তেওঁলোক যায়গৈ। নেক্সট নিউজটো হৈছে ধ্ৰুৱজ্যোতিৰ বিষয়ে। ফাইনেলি তেওঁৰ গোৱাৰ ব্লগ চিৰিজ আহি আছে, তাক লৈ তেওঁ ইনষ্টাগ্ৰামত ষ্টৰি দিয়ে। আপোনালোকে চাবলৈ এক্সাইটেড যদি কমেণ্ট কৰি জনাব। নেক্সট নিউজটো হৈছে বিগ বছৰ বিষয়ে। আজি প্ৰমোদ দেখুওৱাৰ দৰে মুনাৱাৰ আৰু খানজাদীৰ মাজত কাজিয়া হৈ যায়, কাৰণ মুনাৱাৰে কিবা খানজাদীক লৈ বেয়াকৈ কৈছিল। আচল কথাটো এতিয়ালৈকে ধৰিব পৰা হোৱা নাই, আজিৰ এপিছডতহে গম পোৱা যাব। এতিয়া আমি ক্ৰিকেট নিউজলৈ আহিছোঁ। কালি নিউজিলেণ্ড আৰু আফগানিস্তানৰ মেটছত নিউজিলেণ্ড 149 ৰানত বিজয়ী হয়। তাৰপিছত ৰোহিত শৰ্মাক লৈ এটা নিউজ আহিছে যে তেওঁ পুনেত 200 কিলোমিটাৰ/আৱাৰ স্পীডত ড্ৰাইভ কৰাৰ কাৰণে 3টা চালান কাটিছে, যিটো দেখি ফেন্সবিলাকে একদম খুচ হোৱা নাই, কাৰণ ৰিচেণ্টলি ঋষভ পন্থৰ লগতো এটা এক্সিডেণ্ট হৈ থৈছে।